প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেন্তে মহাৰাজ মহাপাপত লিপ্ত হোৱাৰ পৰা মুক্তি পাব। এইবোৰ একো নহয় ৰাণী, গোটেই পৃথিৱীত শনিৰ কুমদৃষ্টি পৰিছে। পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। শনিৰ কুমদৃষ্টিৰ পৰা হেতুকে সাগৰৰ পাৰত এক মহাযজ্ঞ আৰম্ভ কৰিব খুজিছো। কিন্তু জল দেৱতাই যি ঘোষণা কৰিলে সেই ঘোষণা শুনি মহাযজ্ঞ বাদ দিব লগা হ'ল। মহাৰাজৰ ওচৰত দান ভিক্ষা বিচাৰি আহিল। কৰিব পৰা নাই। আপুনি প্ৰতিজ্ঞাবদ্ধ, আপোনাৰ প্ৰতিজ্ঞাবদ্ধ হৈ ঘৰ মহাপাপত লিপ্ত হ'বলৈ মই নিদিওঁ। মোৰ প্ৰতি ইমান নিষ্ঠুৰ হ'ব পাৰিলা। মহাৰাজ এতিয়া মোক প্ৰতিজ্ঞাত আবদ্ধ দিবলৈ ওলাইছে। মহাৰাজৰ মোৰ ওপৰতে